খবৰ আশা কৰোঁ সকলোৱে ভাল মোৰটো ভালেই আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিহেতু এসপ্তাহ মানে হ'ল মানে আজি 7 দিনমান হ'ল মই 7 দিনমান আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাই যিহেতু মোৰ ডিউটি থাকে মানে ৰাতিপুৱা 9টাতে গৈ 5টা 6টাত ঘৰ সোমাওঁ সেইকাৰণে ভিডিঅ' বনাবলৈ সময় নহয় মানে আজি শনিবাৰ যিহেতু মই ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকক কৰোঁ মানে দিনটো কি কৰি থাকোঁ তাকে দেখাওঁ আৰু আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাই যাব দেই স্কিপ নকৰাকৈ আৰু একেবাৰে শেষতকৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু নতুনকৈ সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ ৰাতিপুৱা 9টা যিহেতু ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিবলৈ নহ'লে সেইকাৰণে মই এতিয়াই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ৰাতিপুৱা চাহ খাই মেলি আজৰি হ'লোঁ আৰু মানে কি হ'ল আপোনালোকে থামনেল দেখি নিশ্চয় গম পাইছে আমাৰ পৰিয়ালত মানে মানুহ ঢুকাই থাকে মানে এমাহ মানে খুব বেছি 20 দিনমান হয় তাৰপিছত মানে আকৌ এজন ঢুকায় তাৰপিছত আকৌ তেওঁ মানে বৰ্ষ দি আজৰি হওঁ মানে একদম নিজৰ পৰিয়ালৰ বৰ দিবলগীয়া হয় আৰু মানে তেওঁ মানে সকাম চকাম হৈ মেলি যায় মানে 15-20 দিনৰ পাছতে আকৌ এজন ঢুকায় মানে সেনেকুৱা হয় আৰু এতিয়াও কালি আমাৰ ঠিক আইতা এগৰাকী ঢুকালে মানে আমাৰ পৰিয়ালৰ হয় আমাৰ আইতা হয় এতিয়া কালিৰ ৰাতিপুৱাই ঢুকালে কালিৰ পৰা এতিয়া মানে কালিৰ পৰা লঘোণে হৈ আছে কালি দিনটো লঘোণ আজি দিনটো লঘোণ একেবাৰে কাইলৈ ৰাতিপুৱাহে মানে তিলনি হ'ব তেতিয়াহে আমি ভাত চাত খাব পাৰিম আৰু একদম মানে কৈছোঁ নহয় লঘোণ দি আমনি গৈছে মানে 2 মাহত 3জন মানুহ ঢুকালে এতিয়ালৈকে এজন নিচা আৰু দুগৰাকী আইতা আৰু মানে কি ক'ব আৰু লঘোণ দি আমনি লাগিছে আৰু 12 দিনলৈকে যিহেতু 3 দিনৰ পৰা খাব পাৰিম মানে ব্ৰত এতিয়া 3 দিন মানে একো নোখোৱাকৈ থাকিব লাগিব চাহৰ বদলি আপোনালোকক দেখাম আমাৰ ঘৰত মানে 2টা প্ৰাণী আছে এটা গৰু আছে এটা গাহৰি আছে গৰুটো এতিয়া পথাৰত দিয়া নাই দেখাম বাৰু আগফালে বান্ধি থোৱা আছে পথাৰত দিবগৈ 9টা বাজিছে যিহেতু এতিয়া আৰু এটা গাহৰি পোৱালি আনিছে মানে পৰহি দিনা নতুনকৈ সেই গাহৰি পোৱালিটো দেখাই দিছোঁ ইমান ধুনীয়া ন দেখিলে বহুত ধুনীয়া হয় এইটো মোৰ পাছফালে এইটো চাওক এইটো বহুত ধুনীয়া বগা মৰম লগা সেইটো দেখিছে ঘ কৰি আছে আৰু এটা বস্তু শুনিছে নাই কুলি মাত শুনিছে নাই বাৰু ইয়াত কিন্তু পূৰা কুলিয়ে কুকু কৰি আছে যিহেতু এতিয়া বহাগৰ আগমন ঘটিছে মানে ফাগুন মাহ কুলি মাতটো শুনিছে নাই বাৰু ইয়াত দেখিছেনে চৰাই চিৰিকটি মানে বহুত ধুনীয়া আৰু আপোনালোকে পাছফালৰ পৰা আগফালে আপোনালোকে আহি থাকিলে দেখিব এইখনটো জাতিলাও চাংখন দেখে ইয়াত তলতে সদায় মই ভিডিঅ'টো আৰম্ভ কৰোঁ এখন জাতিলাও চাং আৰু এইফালে গৰুটো বান্ধি থোৱা আছে গৰুটো দেখাইছোঁ বোলে পানী আছে মানে এটা গৰু আছে আৰু এটা গাহৰি আছে এইটো গৰু ইয়াৰ নাম ৰাখিছোঁ মেচি এই ৰাতিপুৱা যিহেতু মায়ে গোহালিৰ পৰা আনি এনেকৈ তামোল গছত বান্ধি থৈ দিছে আৰু ই ধুনীয়াকৈ ঘাঁহ খাই আছে এইজনী মেচি এজনী হৈ গ'ল ৰিম্পি দেখিছেনে তাই ৰাতিপুৱা পঢ়া শুনা নাই তাই চাইকেল চলাবলৈ আহিছে তাই লালুকত গৈ চাইকেল শিকি আহিলে সেইকাৰণে চলাই দেখাইছে এখন ককায়েকৰ চাইকেল ৰিম্পি পাছফালে আহি থাকিলে মানে এই জেগাটো চিনি পাইছে নাই এই জেগাটোতে সদায় মই ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো ৰিম্পিহঁতৰ ঘৰ হয় দেই আমাৰ ঘৰ নহয় এইটো ৰিম্পিহঁতৰ ঘৰৰ কিনাৰতে মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেকৈ গ'লে মানে আপোনালোকে এইফালে পথাৰ পাব এতিয়া পথাৰলৈ যাম দেখাই দিওঁ দেই বহুত ধুনীয়া সেউজীয়া একদম পথাৰবোৰ এখন পেলাই দিয়ে আৰু চাওক না পথাৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে নহয় একদম চবফালে সেউজীয়া আৰু মানে সেইবিলাক গছবিলাক দেখিছেনে এইবিলাক মানে আৰু অলপ দিন পাছত বহুত বেছি ধুনীয়া লাগিব একদম গছে যেতিয়া মানে পুৰণা পাতবোৰ ওলাই নতুন পাত ওলাই বহুত বেছি ভাল লাগে আৰু এইখন ৰিম্পিহঁতৰ মানে ৰিম্পিহঁতৰ কি শাকনি ন শাকনিগতে মানে এনেই হেৰি কৰি মাটি উঠাই হেৰি কৰি থৈছে মানে ইয়াত শাক চাক কৰিব মানে ইয়াত কঠীয়া পাৰিব মেইনলি মানে আৰু এইবিলাক দেখিছেনে ইয়াত ফেচবিন দি থোৱা আছিলে ফেচবিন এইবিলাক অকণি পুলি হৈছে আৰু কিছুমান ওলোৱা নাই এইবিলাক আৰু ইমান ধুনীয়া লাগে নহয় একদম ঠাই টুকুৰা দেখি চাওকচোন পৰিৱেশটো ইমান বেছি ধুনীয়া লাগিছে নহয় একদম সেউজীয়া চবফালে এইদৰে ৰিম্পি মোৰ পাছফালে চকু মেলিব পৰা নাই মানে ইমানে ৰ'দ দিছে অলপ মানে খেতি কৰিবলৈ হ'বই আৰু এইফালে ৰিম্পি দেখিব পানী খালোঁ যিমানখিনি পাৰিলোঁ গতিকে আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অল কৰি যাব যাতে মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকে আৰু এটা ভিডিঅ' লগ পাম আজিলৈ বাই বাই